হাঁহিব জান হাঁহিব জানো কি আনিবি চব্জি আনিবি চব্জি কুকুৰা বা হাঁহ কিবা কুকুৰা হাঁহ আনিম আনি পিনি মাৰ্কেটত বিক্ৰী কৰিব পাৰিম। হয়, ঠিকেই শুনিছে, কিন্তু কেনেকৈ সম্ভৱ? দুই হাতবিহীন এই যুৱকজনে স্বাৱলম্বিতাৰ প্ৰয়াস কৰিছে। অসমৰ এগৰাকী বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালীৰ বিশেষ উদ্ভাৱনৰ জৰিয়তে যুৱকজনে স্বাৱলম্বিতাৰ প্ৰয়াস কৰিছে। এই সম্পৰ্কত প্ৰস্তুত কৰা আমাৰ এটা চুটি ভিডিঅ' আহকচোন চাওঁ। প্ৰায় ৩০ বছৰীয়া এগৰাকী সুঠাম যুৱক, নাম তেওঁৰ আতাবুৰ ৰহমান। আজিৰ পৰা প্ৰায় ৮ বছৰ পূৰ্বে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে তেওঁ হেৰুৱাইছিল দুয়োখন হাত। কৰ্মস্পৃহা থাকিলেও একো কৰিব পৰা নাছিল তেওঁ। অৱশেষত অসমৰ বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ কুমাৰ ভৰালী আশীৰ্বাদ হৈ আহিল তেওঁৰ বাবে। ডক্টৰ উদ্ধৱ কুমাৰ ভৰালীয়ে তেওঁৰ উদ্ভাৱনী শক্তিৰে আটাবোৰৰ বাবে তেওঁৰ স্কুটাৰখন বিশেষভাৱে ডিজাইন কৰে, যাতে তেওঁ অনায়াসে সেই স্কুটাৰখন চলাব পাৰে। এয়া ডক্টৰ উদ্ধৱ ভৰালীৰ ১৮২ সংখ্যক উদ্ভাৱন। চব্জি কুকুৰা বা হাঁহ কিবা কুকুৰা হাঁহ আনিম আনি পিনি মাৰ্কেটত বিক্ৰী কৰিব পাৰিম। এয়া কেৱল আৰম্ভণি। ডক্টৰ উদ্ধৱ ভৰালীয়ে শাৰীৰিকভাৱে অক্ষম এনে ব্যক্তিসকলৰ বাবে ন বিশেষ উদ্ভাৱনৰ প্ৰয়াস কৰিছে, যাতে তেওঁলোক পৰনিৰ্ভৰশীল হোৱাৰ বিপৰীতে স্বাৱলম্বী হৈ জীৱন যাপন কৰিব পাৰে। মই যেতিয়ালৈকে জীয়াই থাকিম মই আপোনাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰি থাকিম। এতিয়া মুখত হাঁহি বিৰিঙিছে আটাবোৰৰ। তেওঁ এতিয়া স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে, নিজাকৈ ব্যৱসায়ৰ পাতনিও মেলিছে। ডক্টৰ উদ্ধৱ ভৰালী ডাঙৰীয়াৰ এনে ইতিবাচক চিন্তাক আদৰণি জনাবই লাগিব। মই আপুনি ভালকৈ বনাই দিছে, মই বেপাৰ কিবা এটা কৰি খাম বুলি আশা কৰিছোঁ। মই ধুনীয়াকৈ বেপাৰ কৰি পিনি খাব পাৰিম। কি আনিবি চব্জি আনিবি চব্জি কুকুৰা বা হাঁহ কিবা কুকুৰা হাঁহ আনিম আনি পিনি মাৰ্কেটত বিক্ৰী কৰিব পাৰিম। ঠিক আছে বাৰু। খুচি নে একদম পুৰা খুচি একদম হাঁহিব জান হাঁহিব জানো এয়া কেৱল এই যুৱকজনৰ বাবেই নহয়, অসমৰ শাৰীৰিকভাৱে অক্ষম যিসকল ব্যক্তি তেখেতসকলৰ বাবে এই উদ্ভাৱনে এক বিশেষ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।